खुलुमबाय स्टुडियाव आं किलिकां ब्रह्म बिजनी बल्लामगुरियाव चिरां जिल्ला दुलाराय बर' आफादथियै दिनै जोबनानै थांबाय। निखिल बर' छात्र सन्थार এই চিৰাং জিলা কমিটিৰ যি অধিৱেশন 20তম মই বল্লামগুৰি বিজনীৰ উপস্থিত হৈছোঁ আৰু নিখিল বৰ' ছাত্ৰ সন্থাৰ যি গুণগত শিক্ষাৰ যি অভিযান যি আমাৰ সংগ্ৰাম সেইটো অব্যাহত থাকিব। 2025 যি নতুন বছৰ ইয়াত পুনৰ আমি সংকল্প লৈছোঁ যে প্ৰতিটো ছাত্ৰ ছাত্ৰী কোনো কাৰণত যাতে ড্ৰপ আউট নহয়, তেওঁলোকক 100% আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাবৰ কাৰণে যিখিনি আমাৰ অভিযান, আমাৰ অভিভাৱক, আমাৰ শিক্ষাগুৰু, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যি কাউন্সিলিং, যি মটিভেশ্যন এইটো কণ্টিনিউৱাছ পৰ্যায়ত থাকিব। আৰু চিৰাং জিলা উল্লেখনীয় দিশটো এইটোৱে যে যোৱা 2 বছৰ সমান্তৰালভাৱে মেট্ৰিকত তেওঁলোকে গোটেই অসমত মানে নাম্বাৰ 1 তেওঁলোকে যি আসন বা ঠাই তেওঁলোকে ইয়াত গ্ৰহণ কৰিব পাৰিছে। সেইটো আমি এই বছৰো যাতে তেওঁলোকে অব্যাহত ৰাখিব পাৰে তাৰ কাৰণে চিৰাং জিলা কমিটি, আঞ্চলিক কমিটিবিলাকে কাম কৰি আছে।